মাৰিম বুলি তেওঁ কৈছিলে 12,000 কোটি টকা তেওঁ লোন মাৰি দিম বুলি কৈছিলে কিন্তু কিমান কৰিলে 1,600 কোটি টকা তেওঁ ধাৰ মাৰিলে আকৌ মহিলাবিলাকৰ হাতত কি গৈছে 200 টকাৰো চেক গৈছে কোনবা 1 টকাৰো চেক পাইছে তেনেকুৱা তাৰ পিছত তেওঁলোকে কি কৈছিলে খুন দিম বুলি কৈছিলে তেওঁলোকে খুন দিয়া আঁচনি কৰিছিলে তেওঁলোকে খুব আঁচনি কৰে বিজেপি চৰকাৰখনে বহুত আঁচনি কৰে তেওঁলোকে বহুত আঁচনি কথা ঘোষণা কৰি দিয়ে মানুহক বিভ্ৰান্ত কৰি পেলায় তেওঁলোকে ইমান আঁচনি একেলগে ঘোষণা কৰি দিয়ে ইমান আধাৰশিলা স্থাপন কৰি দিয়ে ইমান প্ৰকল্প তেওঁলোকে বনাই দিয়ে কিন্তু তাৰ পিছত দেখিব আপুনি কিমানটা প্ৰকল্প তেওঁৰ সম্পূৰ্ণ হৈছে এতিয়া আহিছো আপোনাৰ চাওক স্বাস্থ্য ব্যৱস্থা আজি স্বাস্থ্য ব্যৱস্থা তেওঁ কিমান হস্পিটাল স্থাপন কৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20 বছৰ মান কিজানি তেওঁ স্বাস্থ্য মন্ত্ৰী হৈ আছে তেওঁৰ দিনত ইমান স্বাস্থ্য ব্যৱস্থাৰ অৱনতি হৈছে আজি চাওক প্ৰসূতিৰ মৃত্যুৰ হাৰ ভাৰতৰ ভিতৰত আটাইতকৈ বেছি সৰ্বাধিক হৈছে অসমৰ আটাইতকৈ অসমৰে বেছি গতিকে এইটোৱে কি হুচাইছে চাওক তেওঁ যদি ইমান ভাল উন্নত পৰ্যায়ৰ যদি তেওঁ হস্পিটাল বনাইছে তেওঁ যদি উন্নত পৰ্যায়ৰ চিকিৎসা দিব পাৰিছে তেনেহলে অসমৰ মহিলা প্ৰসূতি মৃত্যুৰ হাৰ এনেকৈ ভাৰতৰ ভিতৰত কিয় প্ৰথম হ'ল প্ৰথম প্ৰশ্নটো মোৰ হেতু তাৰ উপৰি আৰু এটা কথা কি আজি মাজুলীক লৈ তেওঁলোকে যেনে ধৰণে ৰাজনীতি কৰিছে মাজুলী তেওঁলোকে কি উন্নয়ন কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীৰ মানুহৰ আবেগক লৈ পেলাই ইলেকশ্যন খেলি তেওঁ জিকি পেলাই তেওঁ 5 বছৰ মুখ্যমন্ত্ৰী হ'ল তেওঁ মাজুলীৰ কাৰণে কি কৰিলে যত নেকি মাজুলী আজি আপুনি দেখিব বছৰ 4টা 5টা ডাঙৰ ঘটনা মাজুলীৰ লগতে ঘটিছে হেহতিয়াকৈ তেজস্বিতা বৰুৱাৰ যিটো ঘটনা অঘটন ঘটি গল সেইটোৱে আমাৰ অসমবাসী ৰাইজৰ চকু মেল খুৱাব লাগিছিলে কিন্তু কথা হল কি তেওঁলোকে এনেকুৱা ধৰণে মানুহক চমক দেখুৱায় তেওঁলোকে গিমিক বাজি কৰে যে মানুহে মানে গমে নাপায় যে তেওঁলোকে আসলতে কি কৰি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান তেওঁ ভাষণৰ ফুলজাৰি দিয়ে তেওঁ যদি হিমান কাম কৰিলেহেঁতেন আজি অসমখন ইমান পিছুৱাই নগলেহেঁতেন আজি অসমৰ অৱস্থা দৰিদ্ৰৰ মানে হেৰি তালিকাত 5 নম্বৰত আছে কেৰালাৰ লগতে 5 নম্বৰত আছে গতিকে দৰিদ্ৰতাৰ দিশতো তেওঁ 5 নম্বৰত গৈ পাইছে আকৌ প্ৰসূতিৰ মৃত্যু হাৰতো তেওঁ ইমান 1 নম্বৰত গৈ পাইছে তাৰ পিছত আপুনি চাব দে তেওঁ কি কৰিছে 4,927 কোটি টকা ঋণৰ বজাত নিগম 28টা নিগম ধাৰ লাগি আছে তেওঁলোকৰ 4,927 কোটি টকা 51টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত 35টা কাৰ্যক্ৰম আৰু 16টা কাৰ্যক্ষম হৈ থকা নাই গতিকে 16 বছৰৰ সম্পূৰ্ণ নহল 35 কোটি টকা মাধৱদেৱ কলাক্ষেত্ৰ তেওঁলোকে যিবিলাক কাম ইয়াৰ আগতে আৰম্ভ কৰিছিলে সেই কামবিলাক তেওঁলোকে আধৰুৱা কৰি থৈ এটাৰ পিছত আনটো প্ৰকল্প তেওঁলোকে ঘোষণা কৰি গৈছে এইটোৱে কি বুজাইছে আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই মঞ্চৰ পৰাই ক'বলৈ বিচাৰো যদি আপুনি সঁচাকৈ অসমৰ উন্নতি কৰিবলৈ বিচাৰে তেনেহলে আমাৰ নিবনুৱাসকলক আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক কৰ্মক্ষম কৰি তোলক এনেকুৱা কিছুমান আঁচনি গ্ৰহণ কৰক যিবোৰ আঁচনি গ্ৰহণ কৰিলে ল'ৰা ছোৱালীসকল কৰ্মক্ষম হয় আপোনালোকে 17 লাখ যি হিতাধিকাৰী সৃষ্টি কৰিবলৈ বিচাৰিছে তাৰ ফলত কি অৱস্থা হৈছে মানুহৰ আজি মধ্যবিত্তৰ কৰৰ টকা